নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে অনলাইনত বহুবাৰ সাৰ্চ কৰি থাকে যে বেষ্ট স্মাৰ্টফোন আণ্ডাৰ 20,000, 10,000, 15,000। সেইবাবে এই অসুবিধাবোৰ দূৰ কৰিবলৈ আজিৰ এই ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব যে 10,000, 15,000 আৰু 20,000 টকাৰ ভিতৰত ভাল কোনকেইটা স্মাৰ্টফোন আছে। গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এখন কাগজত স্মাৰ্টফোন কেইটাৰ নাম কেইটা লিখি লৈছো যাতে মোৰ ক'বলৈ সুবিধা হয় আৰু যাতে মই ভুলকৈ নকওঁ। গতিকে মই স্মাৰ্টফোনৰ ইয়াতে এখন লিষ্ট বনাইছো, সেই লিষ্ট মতে আপোনালোকক কৈ থাকিম। এতিয়া প্ৰথমতে আহিল 10,000 টকাৰ ভিতৰত আটাইতকৈ বেষ্ট স্মাৰ্টফোন কোন কেইটা। প্ৰথমতে আহিল ৰেডমিৰ ফালৰ পৰা Redmi 8 4GB + 64GB ভেৰিয়েণ্ট, মানে 4GB ৰেম আৰু 64GB ইণ্টাৰনেল ষ্ট'ৰেজ আছে। তাৰপিছত নেক্সট মোবাইলটো হ'ল Redmi 8A Dual। এইটো হ'ল 2GB + 32GB ভেৰিয়েণ্ট, ইয়াতে 2GB ৰেম আৰু 32GB ইণ্টাৰনেল ষ্ট'ৰেজ আছে। ইয়াতে যিমানবিলাক মই স্মাৰ্টফোনৰ কথা ক'ম 10,000ৰ ভিতৰত, 15,000 আৰু 20,000 টকাৰ ভিতৰত, সেই স্মাৰ্টফোন কেইটাৰ ফুল স্পেচিফিকেশ্যন ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে গৈ আপোনালোকে ফুল স্পেচিফিকেশ্যন চাব পাৰিব। ইয়াতে জাষ্ট মই ইণ্টাৰনেল ষ্ট'ৰেজ আৰু ৰেমৰ বিষয়ে ক'ম আৰু মডেলটোৰ নামটো ক'ম। এতিয়া ৰেডমিৰ গ'ল। এতিয়া আহিল ৰিয়েলমিৰ ফালৰ পৰা। ৰিয়েলমিৰ ইয়াতে বহুকেইটা মোবাইল আছে, তাৰে ভিতৰত প্ৰথমটো হ'ল Realme C11। ইয়াতে হ'ল 2GB + 32GB ভেৰিয়েণ্ট। তাৰপিছত আহিল Realme Narzo 10A, এইটো নতুনকৈ ওলাইছে মোবাইল। Realme C11 এইটো নতুন মোবাইল আৰু এইকেইটা মানে অকল ফ্লেছ চেলতহে পাব। ধৰক এতিয়া আৰু আহি আছে ফ্লেছ চেল, কেইদিনমান আগত শেষ হৈ গ'ল আৰু এতিয়া আহিব ফ্লেছ চেল, তাতেহে পাব, মানে এনি টাইম নাপায়। আৰু এইটো ফ্লেছ চেলটো অনলি ফ্লিপকাৰ্টতহে পাব। তাৰপিছত Realme C2 অলপ পুৰণা হ'ল, কিন্তু মোবাইলটো বহুত ভাল হয়, মানে বেষ্ট বাজেট ফোন হয় 10,000 টকাৰ ভিতৰত। আৰু এইটোৰ ভেৰিয়েণ্ট হ'ল 3GB + 32GB ভেৰিয়েণ্ট। তাৰপিছত হ'ল Realme C3, এইটো হ'ল 3GB + 32GB ভেৰিয়েণ্ট। এই ফোনকেইটা আপুনি 10,000 টকাৰ ভিতৰত পাই যাব। তাৰপিছত চেমচাঙৰ ইয়াতে এটা ফোন আছে, চেমচাঙৰ ফোনটো হ'ল Samsung Galaxy M01 আৰু ইয়াৰে ৰেম হ'ল 3GB + 32GB ইণ্টাৰনেল ষ্ট'ৰেজ। তাৰপিছত ইয়াতে আৰু আছে ভিভ'ৰ ফালৰ পৰা হ'ল Vivo Y91i আৰু ইয়াতে 2GB + 32GB ভেৰিয়েণ্টটো আপুনি 10,000 টকাৰ ভিতৰত পাই যাব। তাৰপিছত হ'ল Vivo Y11 আৰু ইয়াৰে হ'ল 3GB + 32GB ভেৰিয়েণ্ট, এইটো আপুনি 10,000 টকাৰ ভিতৰত পাই যাব। লাষ্ট হ'ল Oppo, আৰু Oppoৰ ইয়াতে এটাই মোবাইল আছে, Oppo A12, আৰু এইটো হ'ল 3GB + 32GB ভেৰিয়েণ্ট, এইটো আপুনি 10,000 টকাৰ ভিতৰত পাই যাব। 9,900 কিবা তেনেকুৱা দাম আছে। আপুনি ফ্লিপকাৰ্ট, এমাজন দুয়োটাতে চাই ল'ব। মই যদি ইয়াৰে বেষ্ট বাই লিংক পাম সেইটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডেছক্ৰিপশ্যনত চাব পাৰিব। আৰু এই গোটেইকেইটা ফোনৰ ফুল স্পেচিফিকেশ্যন ডেছক্ৰিপশ্যনত দি আছে, আপোনালোকে তাতে যাই চাব পাৰিব। এতিয়া আহিল বেষ্ট স্মাৰ্টফোন আণ্ডাৰ 15K। ইয়াতে বহুকেইটা মোবাইল আছে, আৰু ইয়াতে ৰিয়েলমিৰ বহুকেইটা মোবাইল আছে আৰু ৰেডমিৰো বহুকেইটা আছে। কাৰণ আপোনালোকে জানেই মানে 15,000 টকাৰ ভিতৰত, 15,000 পৰা 20,000 টকাৰ ভিতৰত ৰিয়েলমি আৰু ৰেডমি মানে বহুত ভাল কৰি আছে, বেলেগ ব্ৰেণ্ড নাই ইয়াতে। গতিকে প্ৰথমতে আহিল ৰিয়েলমি। 15,000 টকাৰ ভিতৰত বেষ্ট স্মাৰ্টফোন হ'ল Realme 5i 4GB + 128GB। তাৰ নেক্সট মোবাইল হ'ল Realme Narzo 10। আগত ক'লো Narzo 10A, সেইটো 10,000 টকাৰ ভিতৰত, আৰু এইটো Realme Narzo 10, এইটো হ'ল 15,000 টকাৰ ভিতৰত, আৰু ইয়াৰে ভেৰিয়েণ্ট হ'ল 4GB + 128GB। বন্ধুসকল আপোনালোক ভালকৈ শুনিব, 15,000 টকাত 128GB ইণ্টাৰনেল ষ্ট'ৰেজ, এক্সটাৰ্নেল নলগালেও হৈ যাব। তাৰপিছত হ'ল Realme 6, এইটো নতুনকৈ অহা ফোন বৰ্তমানলৈকে ৰিয়েলমিৰ, আৰু ইয়াৰে ভেৰিয়েণ্ট হ'ল 4GB + 64GB, এইটো আপুনি 15,000 টকাৰ ভিতৰত পাই যাব। তাৰপিছত হ'ল Realme 5 Pro 15,000 টকাৰ ভিতৰত হ'ল 4GB + 64GB ভেৰিয়েণ্ট, এইটো 13,500 মানত আপুনি পাই যাব। আৰু এতিয়া হয়তো 1,000 টকা বাঢ়ি গৈছে, আপোনালোকে গমে পাইছে লকডাউনত সকলো মোবাইলৰে 1,000 টকাকৈ বাঢ়ি গৈছে। এতিয়া আহিল ৰেডমিৰ প্ৰথম মোবাইলটো হ'ল Redmi Note 9 64GB ভেৰিয়েণ্ট, এইটো আপুনি অনলাইনত চাই ল'ব, আৰু মই ফুল ইয়াৰ স্পেচিফিকেশ্যনটো দিয়ে দিম ইয়াতে। তাৰপিছত হ'ল Redmi Note 7 Pro, এইটো 4GB + 64GB ভেৰিয়েণ্ট, এইটো আপুনি 15,000 টকাত পাই যাব। এইটো অলপ মানে পুৰণা হ'ল, ইয়াতে ডুৱেল কেমেৰা আছিল বেক। তাৰপিছত হ'ল Redmi Note 8, আৰু এইটো হ'ল 64GB ভেৰিয়েণ্ট, এইটো 15,000 টকাত পাই যাব। ইয়াতে বহুত তিনিটামান ভেৰিয়েণ্ট আছে, এটা 128 আৰু এটা 256GB আছে বোধহয়, সেইটো মই ভালদৰে নাজানো। 128 কিন্তু আছে, সেইটো 17,000 মান ল'ব। তাৰপিছত হ'ল Redmi Note 6 Pro, আৰু ইয়াৰে ভেৰিয়েণ্ট হ'ল 64GB, এইটো 15,000 টকাৰ ভিতৰত পাই যাব। এতিয়া লাষ্ট বাট নট দ্য লিষ্ট, সেইটো হ'ল বেষ্ট স্মাৰ্টফোন আণ্ডাৰ 20K, আৰু ইয়াতেও ৰেডমি আৰু ৰিয়েলমি আছে। বৰ্তমানলৈকে মই যিখিনি চাৰ্চ কৰি পাইছোঁ, মই কোনো ভিডিঅ'ৰ পৰা চাই পোৱা নাই, মই নিজে নেটত চাৰ্চ কৰিছোঁ, তাৰ পৰা ডাটাখিনি লৈছোঁ।
আৰু ইয়াতে মই দুটা ব্ৰেণ্ডে কৈছো Realme আৰু Redmi ইয়াতে প্ৰথম মোবাইলটো হ'ল Realme 6 Pro ইয়াতে এটা আছে এটো বৰ্তমানলৈকে 20000 ৰ ভিতৰত বেষ্ট স্মাৰ্টফোন আৰু ইয়াতে 6 Pro এটো যেটো মানে বেষ্ট ভেৰিয়েন্ট 64GB হেটো 17000 মান ল'ব মানে 1000 টকা বাঢ়ি গৈছে এটো চাই ল'ব পাৰিব তাৰপিছত Redmi ইয়াতে দুটা আছে এটা হ'ল Redmi Note 9 আৰু Redmi Note 8 Pro এটো 64GB ভেৰিয়েন্টটো মানে 16000 মানত পাই যাব মানে 15000 ৰ ওপৰত 20 তলত গতিকে বন্ধুসকল আপোনালোকে আজি এই ভিডিওটোত গম পালে যে 10000 15000 আৰু 20000 টকাৰ ভিতৰত কোন কেইটা ভাল ফোন বৰ্তমানলৈকে মাৰ্কেটত চলি আছে গতিকে যদি আপোনালোকে এটা নতুন মোবাইল কিনিম বুলি ভাবি আছে বা কাৰোবাক ঘৰৰ কাৰোবাক কিনি দিম বুলি ভাবি আছে এই ভিডিওটো চাই পেলাই আপোনালোকে গম পাব যে ভাল ফোন কোনটো আৰু আপুনি সেই ফোনটোৰ সৈতে যাব পাৰে আপোনাৰ বাজেট হিচাপে যদি বাজেট 10000 আছে নহলে বা 15 বা 20000 এইখিনি ভিতৰত যদি আছে এইকেইটা ফোন আপুনি কনসিডাৰ কৰিব পাৰে মই ভাবো এইকেইটা ফোনত প্ৰসেসৰ RAM ROM মানে ইন্টাৰনেট স্টোৰেজ গোটেইখিনি বঢ়িয়া দিয়া আছে ভাল দিয়া আছে গতিকে আপুনি এইকেইটা ফোনৰ সৈতে যাব পাৰে যদি বন্ধুসকল ভিডিওটো ভাল লাগিছে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কিবা যদি সুধিব লগা থাকে কমেন্ট কৰিব গতিকে আজিলৈ এইখিনি বন্ধুসকল ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক